ওয়েলকাম টু মাই ইউটিউব চ্যানেল রনিস ব্লগ। আজি গৈ আছো বেছিমাৰি। বেছিমাৰি যাই আছা না? বেছিমাৰি আহি পাইছা এতিয়া? এইটো কোৱা, বেছিমাৰিত আছো আমি। বেছিমাৰি আহি পাইছো ন? ঠিকে আছে। এতিয়া কিবা কিবি খাই আহো নে, ভোক লাগছে। আগতে পেটটো ভৰাই লওঁ, তাৰপিছত গৈ আছো। এয়া আহি পালোঁ মুম্বাই হোটেল। ইয়াত খাই কিনে তাৰপিছত যাম বেছিমাৰি চাহ বাগিচাত। ইহঁত দুটাই লাজ পাই আছে, ইহঁতক ৱাটাৰ দিব কৈছোঁ, লাজ পাই আছে। দিয়া কি দিবা, সোনকালে দি দিয়া মোক, মোৰ ভোক লাগছে। মিৰাজুল চাই আছে, সোনকালে দিবা। ভোক লাগিলে বেছিমাৰি আহক, ৰেষ্টুৰেণ্ট হওক, ইয়াত বহি কিনে গাড়ী চাওক আৰু খাই থাকক, মনে মনে খাই থাকক। কোৱাচোন কি কি অৰ্ডাৰ দিলা? আৰু চিকেন পকৰা আৰু এটাই এটা কেনেকৈ খাম? মোৰ বহুত ভোক লাগছে। মই বিৰিয়ানী খাম, চিকেন বিৰিয়ানী খাম। আনিব কোৱা। গাইজ কি ক'ম আৰু, আধা ঘণ্টা ধৰি বহি আছোঁ, এতিয়ালৈকে আনাই নাই, পাত্তাই নাই। আৰু এটাই চাওক, নিমখ খাই বহুত ভোক লাগিছে ন? সোনকালে আনিব কোৱা। আমি তিনটা পানি দি থৈ দিছে, আনাই নাই। গাইস তিনটা দিছে, কি কি চাটনি ও চাটনি, কেঁচা বন্ধাকবি দিছে, গাজর খাইলে ফাইনালি দি দিলে, খাইলো অলপ, তাৰপিছত ভিডিঅ' বনাওঁ। মিৰাজুল দাই বলদৰ নিচিনা খাই আছে বন্ধাকবি কেঁচাই। কেঁচাই খাই আছে। বলো এতিয়া যাওঁ চাব নিচিনা। মিৰাজুল পাইলট গাড়ী লৈ আহ, যাওঁ নেকি? গাইজ আগতে তামোল খাই লওঁ, তাৰপিছত যাওঁ নেকি? আমিতো অসমৰ মানুহ তামোল খাবই লাগে। তামোল নাখাওঁ, চিকৰ খাওঁ। মই তামোলেই খাম, চিকৰ খাওঁ। তামোল খাম, তামোল খাই আহোঁ। গাইজ মানে বগীবিল দলং পালোঁ। বগীবিল দলং পালোঁ। ইমান ডাঙৰ ইবাৰে চাব নোৱাৰা যায়, পৰা নাযায়। কেনেকুৱা চাইছে না গাইজ? ইমান ডাঙৰ দলং মই কেতিয়াও দেখা নাছিলোঁ, আজি চালোঁ। এই গাইজ আৰু এটা গাইজ, মোৰ চুলিবিলাক ডাঙৰ হৈছে ন, কাটি গ'লাম। মিৰাজুল মতি দে চুলি কাটি গৈছে যে। গাইছ মোৰ মানে চুলিবিলাক সৰু কৰিছোঁ, মানে এতিয়া পাগলৰ নিচিনা হৈছোঁ। আগতে চুলি আছিল, তেতিয়া মানুহে পাগল কোৱা নাই, কিন্তু এতিয়া পাগল কয় চুলি সৰু কৰাৰ পিছত। আমাৰ ফেমাছ আছাম চাহপাতৰ কাৰণে ইয়া আহি গ'লোঁ। পাত ছিঙি আছে, চাহপাত ছিঙি আছে। ইয়াৰ পৰা মেলত যাব, মেলত পৰা ভাত হৈ আকৌ চাহ বনাই খাই দিম। চাই যাব। মই গাড়ী চলাই আহিলোঁ, ইহঁত পিছফালে বহি আছিল। এতিয়া চাওক, মোক পেলাই থৈ গ'ল ভিডিঅ' বনাবৰ কাৰণে। ইহঁত দুটা গৈছে, মোক পেলাই থৈ গ'ল।
ময়ো যাম মোৰ ভৰি আছে ময়ো যাব পাৰিম ময়ো কিয় নোৱাৰোঁ এইয়া আহি গ'লো গাইজ আৰু এটা কথা গাইজ মই পাহৰি কি কম মিৰাজুল দাই সদায় ডিষ্টাৰ্ব কৰি থাকে ভিডিঅ' সময়ত চাওক মতে কি কৰি আছা আৰু কেনেকে কৰি ক'ত গেল মতি ক'ত গেল ক'ত মৰি যাম মতি আৰু ক'ত গৈছে বহি ভিডিঅ' বনাই আছে চাওক ইয়াত মানে গাইছ এই মিৰাজুল গাইছ এটা আৰু এটা আছে ইয়া মতি গাইছ পাৰ্কিং কৰি আহিছো গাইছ মতি গাইছ বলক এতিয়া ঘৰত যাওঁ আৰু এটা গাইছ আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰি দিব ছাপোৰ্ট কৰিব ছাপোৰ্ট নাহে ছাবস্ক্ৰাইব নাহে 8-9টা ভিডিঅ' চাইছোঁ মই ছাবস্ক্ৰাইব হৈছে মাত্ৰ 8-9টা এটা ভিডিঅ'ত এটাকৈ ছাবস্ক্ৰাইব এনেকৈ হ'লে কেনেকৈ হ'ব অলপ ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ ইহঁতে তেঁতুল খাবলৈ দৌৰি গৈছে তেঁতুল গাছ চাই তেঁতুলি চাওক কেনেকৈ খাই আছে মতি কি হ'ল তেঁতুলি নহয় তেনেহ'লে কি বেলেগ কিবা তেনেহ'লে দৌৰি কিয় আহিলা মোক থৈ পাৰাচোন এটা এই দুটা মিৰাজুল এই দুটা পাৰাচোন এইফালে আছে গাইছ এইবিলাক কি কৈ দিবচোন তেঁতুলি নিচিনাৰ পাত ইয়া সৰু পাত তেঁতুলি গছৰ নিচিনাই কৈ দিব